নমস্কাৰ সকলোকে। মই এইফালে দুপৰীয়া এখন চিম্পুল থালি ৰেডি কৰিব লৈছোঁ। এয়া মই জাতিলাও দিছোঁ ধুই, আৰু এটা বিলাহী দিছোঁ, আৰু অলপমান মগু দালি দিছোঁ। মচুৰ দালি দিব পাৰি, দেউতাই নাখায় যিহেতু, সেইকাৰণে মই মগু দালিয়ে দিছোঁ। আৰু এইফালে পানী দি কুকাৰটো গেছত উঠাই দিলোঁ, আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এয়া দেখিবলৈ পাইছে। আৰু এইফালে ভেন্দি ভাজিবৰ কাৰণে লৈছোঁ। ভেন্দিত 2 চামুচ পিঠাগুড়ি আৰু 1 চামুচ বেচন দিছোঁ। লগতে এইফালে নিমখ, হালধি আৰু অলপমান জিৰা গুড়িও দিব লাগিব। এয়া মই আধা চামুচতকৈ কম দিছোঁ জিৰা গুড়ি। এইফালে সকলোখিনি মিক্স কৰি ল'লোঁ, আৰু অলপ অলপ কৰি পানী দি দি মিক্স কৰি ল'ব। বেছি পানী দিলে বেছি পনীয়া হৈ যাব পাৰে, সেইকাৰণে মই অলপ অলপ পানী দি এনেদৰে মিক্স কৰি ল'লোঁ গোটেইখিনি। এয়া মোৰ হৈয়ে গৈছে ভেন্দিখিনি। আৰু কিমান কি দেখাব পাৰোঁ নাজানো, ছোৱালী যিহেতু মই চাই থাকিব লগা হৈছে, অকলে ভিডিঅ' কৰা ছোৱালীজনীও চাব লগা হৈছে, মাও নাই যিহেতু। আৰু এইফালে মই কেৰাহীখন বহাই দিলোঁ। কেৰাহীত এইফালে তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে মই ইয়াতে দিছোঁ পিঁয়াজ। পিঁয়াজখিনিয়ে ভাজি ল'লোঁ। ইয়াতে মই দিছোঁ আধা চামুচ আদা নহৰু পেষ্ট, আৰু দিছোঁ যিটো বিলাহী মই বইল কৰিছিলোঁ, বিলাহীটো মই বাতি এটাত থৈ দিছিলোঁ উলিয়াই, সেইকাৰণে মই বিলাহীটো অলপ ভাজি দিলোঁ। হালধি দিছোঁ, নিমখ যিহেতু দিছিলোঁৱে, সেইকাৰণে। এয়া মোৰ দালি উতল আহিলে হৈয়ে যাব। হৈয়ে গৈছে এইফালে মোৰ দালি। আৰু মই এইফালে এটা বেঙেনা কাটি লৈছোঁ। আৰু আমি মানুহ যিহেতু 4টাই, ছোৱালীয়ে নাখায়, সেইকাৰণে এটা বেঙেনাৰে হৈ যাব। এয়া কেৰাহীত তেল দিলোঁ। তেল দিয়াৰ পিছত বেঙেনাখিনি এপিচ এপিচ কৰি এনেদৰে ভাজি ল'ম। আৰু মই এইফালে কোমোৰাও ৰেডি কৰিছোঁ, কোমোৰা বৰা বনাবৰ কাৰণে। এয়া মই বেঙেনাখিনি ভাজি থকাৰ লগে লগে কোমোৰা বৰাখিনিৰ কাৰণেও সকলোখিনি ৰেডি কৰি লৈছোঁ। চব কাম অকলে কৰিবলগীয়া হৈছে কাৰণে অলপ ভিডিঅ' ভালদৰে কৰিব পৰা হোৱা নাই ময়ো। এয়া বেচন দি ভাজিম যিহেতু, বেচন দিছোঁ। বেচনত নিমখ, হালধি এনেদৰে দি অলপ পানী দি মিক্স কৰি ল'ম। যিহেতু সকলোৱে জানেই, মই ভিডিঅ'টো দেখাইছোঁহে। ভইচ অভাৰ দিওঁতে এইফালে ছোৱালীয়েও চিঞৰি আছিল, কিবা কিবি কৈ আছিল। ইগন'ৰ কৰিব সেইখিনি। আৰু মোৰ বেঙেনাখিনি ভজা হৈয়ে গৈছে, আৰু মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ পাছৰখিনি। এইফালে ভাত সাজিবলৈ ল'লোঁ। ভাত সাজোঁতেও হাজবেণ্ডে অলপমান ভিডিঅ' কৰি দিছে, যিখিনি কৰি দিছে। এইফালে ভেন্দি ভাজি, বেঙেনা ভাজি, ভাত, আৰু মই যিখিনি বনাইছিলোঁ কোমোৰা চবখিনি বৰাখিনি, সেইখিনিও দি দিছোঁ। দেউতাৰ থালিখনেই ফাৰ্ষ্টতে মই ৰেডি কৰিছোঁ। কেনেকুৱা হৈছে জনাব। আৰু এইফালে মই এটা চাটনিও বনাইছিলোঁ, শুকান মাছৰ চাটনি। মই যিহেতু খাই ভালেই পাওঁ, ভাইটিয়ে নাখায়। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ পেজটো ফ'ল' কৰি দিব সকলোৱে, আৰু এনেকুৱা ধুনীয়া ভিডিঅ' চাই থাকিবৰ বাবে। এইফালে চালাডো মই ৰেডি কৰি থৈছিলোঁ, ইয়াতে